আপোনালোকক মই সেই বাৰ্তা দিব বিচাৰিছো যে কংগ্ৰেছ আমাৰ এই মুহূৰ্তত এনেকুৱা এটা অৱস্থাত আছে যে বিজেপি এজিপি বা সিপিএমে যি ৰাজনীতিয়ে নকৰক কিয় এইবাৰ কংগ্ৰেছে 80%তকৈ বেছি আসন লাভ কৰিব। এইটো কথা বিজেপিৰ কোনো ৰাজনীতিয়ে কাম দিয়া নাই, বিজেপিৰ কোনো দৰাজ কোনো মেডিচিনে এতিয়া কাম দিয়া নাই, এজিপিৰ কোনো মেডিচিনে কাম দিয়া নাই। তেওঁলোকে দেখা দেখে নাটক কৰি আছে, এজিপিয়ে বিজেপিক গালি পাৰে, বিজেপিয়ে এজিপিক গালি পাৰে। এইবিলাক সম্পূৰ্ণৰূপে নাটক। এই নাটকে এতিয়া তেওঁলোকৰ কাম দিয়া নাই। মই দেখা পাইছো, মই নিজে ঘূৰি আছো ঠাইবিলাক। এতিয়া অসমৰ ৰাইজে সম্পূৰ্ণৰূপে বুজি উঠিছে যে পঞ্চায়ত বিলাক যদি ভাল ধৰণে পৰিচালিত হবলৈ হয় তেতিয়াহ'লে এটা ৰাজনৈতিক দলৰে সেই যোগ্যতা আছে। সেই যোগ্যতা থকা ৰাজনৈতিক দলটো হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ। শ্ৰদ্ধাভাজন ৰাইজ, অহা পৰহিলে আপোনালোকৰ ইলেকশ্যন, অহা 5 ডিচেম্বৰত আপোনালোকৰ ইলেকশ্যন। তাৰ মানে আমাৰ সিদ্ধান্ত ল'বলৈ কাইলৈ দিনটোৰ মাজতে বাকী আছে। কাইলৈ দিনটোৰ ভিতৰত আমি সিদ্ধান্ত ল'ব লাগিব যে অসমৰ ৰাজনীতি আমি কোনফালে লৈ যাম, অসমৰ ৰাজনীতিক আমি কি ধৰণে আগুৱাই লৈ যাম। মাত্ৰ এটা দিন আপোনালোকৰ হাতত সময় আছে আৰু এই সময়খিনিত আপোনালোকে নিজৰ মগজুটোক ব্যৱহাৰ কৰিব লাগিব। বেলেগৰ কথা মতে নহয়, আপোনালোকৰ নিজৰ মগজুটো নিজে ব্যৱহাৰ কৰিব লাগিব। যোৱা সময়ছোৱাৰ অসমৰ ৰাজনীতি, ভাৰতৰ ৰাজনীতি এবাৰ আপোনালোকে পৰ্যবেক্ষণ কৰিব লাগিব। এবাৰ অন্তত নিজৰ মগজুৰে চিন্তা কৰি চাব লাগিব যে আচলতে অসমৰ দৰিদ্ৰ জনতাৰ কাৰণে কোনটো ৰাজনৈতিক দলে শাসন কৰাৰ যোগ্যতা আছে। আমি দেখা পালো যে বিজেপি দলে বহুত কথা কৈছিলে, ইমান বেছি প্ৰতিশ্ৰুতি তেওঁলোকে দিছিলে যে ভাৰতবৰ্ষৰ জনতাই তেওঁলোকক বিপুল ভোটত জয়যুক্ত কৰিছিলে। 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈছিলে, প্ৰধানমন্ত্ৰী হোৱাৰ আগতে তেওঁলোকে যিবিলাক নিৰ্বাচনী ভাষণ দিছিলে, সেই নিৰ্বাচনী ভাষণবিলাকত এনেকুৱা কিছুমান কথা কৈছিলে, এনেকুৱা কিছুমান প্ৰতিশ্ৰুতি দিছিলে, যিবিলাক প্ৰতিশ্ৰুতিক সঁচা বুলি ভাবি লৈ ভাৰতবৰ্ষৰ মানুহে ভোট দিছিলে। 2016 চনত অসমত অনুৰূপ ঘটনা ঘটিছিলে। 2016 চনত সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাবিলাক সঁচা বুলি ভাবি লৈ অসমৰ মানুহে বিপুল ভোটত তেওঁলোকক জয়যুক্ত কৰিছিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে, কি বুলি কৈছিলে যে কংগ্ৰেছত আপোনালোকে 60 বছৰ দিলে, আমাক মাত্ৰ 60টা মাহ দিয়ক, ভাৰতবৰ্ষৰ নক্সা আমি বদলাই দিম। কৈছিল নে নাই? আনকি এই কথাও তেওঁলোকে কৈছিলে যে কংগ্ৰেছক 60 বছৰ দিলে, আমাক 60 মাহ দিয়ক, আৰু 60 মাহৰ ভিতৰত যদি ভাৰতবৰ্ষৰ চেহেৰা আমি পৰিৱৰ্তন কৰিব নোৱাৰো তেনেহলে ভাৰতবৰ্ষৰ ৰাইজে যি শাস্তি দিয়ে সেই শাস্তিয়ে মূৰ পাতি ল'বলৈ মই বাধ্য বুলি নৰেন্দ্ৰ মোদীয়ে কৈছিলে। এতিয়া 60টা মাহ মানে কি? 5 বছৰ। 5 বছৰ শেষ হবৰ কাৰণে আৰু 4 মাহ মাত্ৰ বাকী আছে। তাৰ মানে নৰেন্দ্ৰ মোদীয়ে বিচৰা 60 মাহ ইতিমধ্যে ভাৰতবৰ্ষৰ জনতাই তেখেতক দিলে। এতিয়া সেইকাৰণে তেখেতে নিজে দিয়া কথা মতে ভাৰতবৰ্ষৰ জনতাই যি শাস্তি দিব সেই শাস্তি মূৰ পাতি ল'ম বুলি যে তেখেতে কৈছিলে, এতিয়া সেইকাৰণে প্ৰত্যেকজন ভাৰতীয়ৰ, প্ৰত্যেকজন অসমীয়াৰ, ৰঙিয়াবাসী ৰাইজৰ নৰেন্দ্ৰ মোদী আৰু বিজেপি দলক প্ৰশ্ন কৰাৰ অধিকাৰ আছে। প্ৰশ্ন কৰাৰ সময় আহি পৰিছে যে আপুনি 60 মাহত আচলতে কি কাম কৰিলে। আপোনালোকে যদি চাই 60 মাহত তেওঁলোকৰ কৰ্মৰ ফলাফল শূন্য। তেওঁলোকে কৈছিলে এনেকুৱা কিছুমান অদ্ভুত তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে। কি বুলি কৈছিলে যে বিদেশত যিবিলাক কলা টকা আছে, 2 নম্বৰী টকা আছে, সেইবিলাক আমি লৈ আহিম। সেইবিলাক লৈ আহিম কিমান দিনৰ ভিতৰত? 100 দিনৰ ভিতৰত।